কথা কমকৈ কোৱা, মাত্ৰ কাম কৰি যোৱা, একো নকবা, মাত্ৰ দেখুৱাই দিয়া, একো প্ৰতিজ্ঞা কৰিব নালাগে, প্ৰমাণ কৰি দেখুওৱা। যিটো কৰা উচিত তাক কৰিবলৈ কেতিয়াও নিজকে বাধা নিদিবা। যিজন বন্ধুৱে তোমাৰ চকুপানী বুজি পায়, তেওঁ সেই বন্ধুবোৰতকৈ বহু বেছি মূল্যৱান, যিসকলে অকল তোমাৰ হাঁহিটোহে গম পায়। তোমাৰ সপোনবোৰৰ সুন্দৰতাৰ প্ৰতি বিশ্বাস ৰাখা, কাৰণ এইবোৰেই এদিন বাস্তৱ হ'ব পাৰে। যিবোৰ বস্তুৱে তোমাক দুখ দিয়ে সেইবোৰক যাবলৈ দিয়া, সেইবোৰ তোমাৰ নহয়, কাৰণ সকলো মানুহৰে সুখী হোৱাৰ অধিকাৰ আছে। নিজকে আনৰ সৈতে তুলনা নকৰিবা, কাৰণ তেওঁলোকৰ জীৱন যাত্ৰাৰ সকলো কথা আমি নাজানো বা ধাৰণা কৰিব নোৱাৰোঁ। বিজয়ীসকলে কথাৰে নহয় কামেৰে সকলোকে দেখুৱাই দিয়ে আৰু পৃথিৱীয়ে তেওঁলোকৰ বিষয়ে কথা পাতে। যদি নিজেই নিজৰ জীৱনটোক ধুনীয়া কৰিবলৈ ইচ্ছা নকৰা, তেনেহ'লে ধুনীয়া জীৱন নিবিচাৰিবা। যদি কাৰোবাৰ মনোযোগ আকৰ্ষণ কৰিব বিচৰা, তেনেহ'লে আটাইতকৈ ভাল উপায় হ'ল তেওঁলোকক মনোযোগ দিবলৈ এৰি দিয়া। যদি তুমি বেছি আশা কৰাৰ সলনি যি পাইছা তাক গ্ৰহণ কৰিবলৈ শিকা, তেনেহ'লে নিৰাশ কম হ'বা। যিমানেই লাহে লাহে নোযোৱা কিয়, আগুৱাই যোৱাটো বন্ধ নকৰিবা। আনে তোমাৰ বিষয়ে কি কৈছে তাক লৈ ভাবি নাথাকিবা। নিজৰ জীৱনটোত আগবাঢ়ি যোৱা আৰু সিহঁতৰ ধাৰণাবোৰ মিছা বুলি প্ৰমাণ কৰি দিয়া। কিছুমান মানুহে নিজৰ সফলতাতকৈ তোমাৰ বিফলতাতহে আনন্দ পায়। মিছা বন্ধুতকৈ সঁচা শত্ৰুৱে ভাল। কিছুমান মানুহে এনেকুৱা দেখুৱায় যে তেওঁলোকে তোমাক সহায় কৰিবলৈ চেষ্টা কৰি আছে, আচলতে এয়া অভিনয়হে। যেতিয়া তুমি সফল হ'বা, বহুতো মিছা বন্ধু আৰু সঁচা শত্ৰু পাবা। যিসকলে তোমাক হিংসা কৰে, তেওঁলোকে তোমাৰ বিফলতাক সকলোতে প্ৰচাৰ কৰিব আৰু তোমাৰ সফলতাক গোপনে ৰাখিব। কিছুমান মানুহৰ কথা আৰু কামৰ মাজত একো মিল নাথাকে। যিসকলে তোমাৰ জয়ত হাততালি নবজায়, তেওঁলোকৰ প্ৰতি চকু ৰাখিবা। হিংসুকসকলে তোমাৰ সন্মুখত শুভেচ্ছা জনাব, কিন্তু মনে মনে ভগৱানৰ ওচৰত তোমাৰ বিফলতাৰ বাবে প্ৰাৰ্থনা কৰিব। কিছুমান মানুহ মেঘৰ দৰে, তেওঁলোক গুচি যোৱাৰ লগে লগে একোটা ধুনীয়া উজ্জ্বল দিন পোৱা যায়। কেতিয়াবা কিছুমান মানুহ আচলতে সলনি নহয়, তেওঁলোকৰ মুখাখনহে সুলকি পৰে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট কৰি জনাওক আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।